যেতিয়া মই মোৰ ব্লক লিষ্ট খুলি চাওঁ এইটো আকৌ কোন কিয় বা ব্লক কৰিছিলো ইয়াক মই হেল্ল' গাইজ তো সকলোৰে খবৰ বাৰু ভাল নে এগেইন এটা ফান্নি মিমছ ভিডিঅ' লৈ মই আহি গলো য়েছ গাইজ মই আহি গলো তে গাইজ বাদ দিয়ক আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে এনজয় কৰক গুৱাহাটীত পৰিছে বৰফ হয় আপুনি ঠিকেই শুনিছে গণেশগুৰি ঘাইপথত চাইকেলৰ পৰা পৰিল বৰফ শ্বেয়াৰ মাৰ্কেটৰ ক্লাছ লৈছিলো পিছতহে গম পালো ছাৰ নিজেই লছত আছে লছ কভাৰ কৰিবলৈ ক্লাছ চলাই আছে বহাগ মাহত ধান মাঘ মাহৰ আম অহাকালিলৈ মই চাইকেল লৈ শহুৰ ঘৰলৈ যাম ইমান গৰম পৰিছে নহয় স্প্ৰাইট এটা খাই দিলো লোকৰ প্ৰেম জনমে জনমে আমাৰ ঘেণ্টা নপতেহে নপতে পত্নীক খোজ দেখিলে স্বামীৰ মনো এনেই খোজ কিন্তু স্বামীক খোজ দেখিলে হোৱাই পত্নীৰ মনমে সন্দেহ কুচ কুচ যিবোৰ ছোৱালীয়ে কয় সকলো ল'ৰা একেই বদমাছ তাৰ মানে তাইৰ ঠোকা খোৱা লিষ্টখন বৰ দীঘল আন স্ত্ৰীৰ লগত কাবাডী খেলি থকা অৱস্থাতে হাতে লোটাই ধৰা পৰে হাগিবলৈ নিয়া পানীৰ বাল্টিটো দাঙি ল'ব নোৱাৰে তাই আকৌ বায়ত লিখিছে ৰয়েল এনফিল্ড লাভাৰ কিছুমান ছোৱালী এইকাৰণেই বেছি ক্ষীণ কাৰণ সিহঁতৰ পেটত ভাত বাদে কথা এটাও নাৰাখে ৰাতি বেলেগৰ হাজবেণ্ডক লগ কৰিব যোৱাৰ পিছত ছোৱালীবোৰৰ অৱস্থা আমিয়েই একমাত্ৰ প্ৰাণী চাগে যাক ফুল কেৱল ৱাইন শ্বপেহে দিয়ে কেৰিয়াৰ বুলি ক'লে মই কেৱল চাইকেলৰ পিছফালে বহা চিটটোৰ কথাই বুজো বেয়া স্ত্ৰী আৰু বেয়া মিস্ত্ৰী দুয়োজনেই ঘৰ বৰবাদ কৰি দিয়ে আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব তে গাইজ পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আজিলৈকে এৰিলো বাই বাই আৰে মুকেশ তই বাৰু নিজকে আম্বানী বুলি ভাব নেকি ফচৰি কি